নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, আজি আমি কথা পাতিবলৈ গৈ আছোঁ অসমৰ বৰ্তমান ট্ৰেণ্ড কাঞ্চনজংঘা। হয়, মই কাঞ্চনজংঘা চালোঁ। সঁচাকৈ খুব ভাল লগা চিনেমা এখন বনাইছে জুবিন গাৰ্গে। আপোনাৰ এটা ভাল মেছেজ দিব খুজিছে ফিল্মখনত জুবিন গাৰ্গে, যে আমাৰ কাষ্ট ৰিলিজনৰ ওপৰত যিটো প্ৰব্লেম চলি আহিছে সেই প্ৰব্লেমৰ ওপৰত আপোনাৰ জুবিন গাৰ্গে ফিল্মখন বনাইছে। আজিৰ পৰা হয়তো 16-17 বছৰৰ টপিকটোৰ ওপৰত বনাইছে জুবিন গাৰ্গে, তথাপিতো বহুত ভাল হৈছে। মিছন চাইনাত কৰি বহু গুণে বেটাৰ, কাৰণ মিছন চাইনাক মই 2 ষ্টাৰ দিছিলোঁ, কিন্তু এইখন মুভিক 5 ষ্টাৰ দিব পৰা, কাৰণ সঁচাকৈ আল্টিমেট মুভি বনাইছে। আৰু এটা বস্তু ভাল লাগিছে যে আজি অসমৰ প্ৰত্যেকটা শ্ব' হাউচফুল আছে, চব ৰেড মাৰিছে। মই আপোনাক ইয়াতে স্ক্ৰীনশ্বট দেখাই দিছোঁ। মই গুৱাহাটীত, হয়, গুৱাহাটীৰ যিবিলাক শ্ব' হাউচফুল আছে আপোনালোকে চাই ল'ব পাৰিব। গতিকে অভাৰঅল কিছুমান ক্ষেত্ৰত মিষ্টেক আছে আৰু কাৰিকৰী দিশত উন্নত কৰিব পাৰিলেহেঁতেন চিনেমাখন। তথাপিতো অসমীয়া চিনেমা হৈছে বঢ়িয়া, ভাল লাগিছে। মানে একদম মিছ কৰা ফিল্মবিলাক এতিয়া যেন আগত আনি দিছে। যিবিলাক ফিল্ম মিছ কৰিছিলোঁ আগৰ অসমীয়া চিনেমা, এইবিলাক এতিয়া আহি আছে। জুবিন দাই বনাব লাগিব, বেলেগে চাগে ইমান ট্ৰাই কৰাও নাই। গতিকে ধন্যবাদ জুবিন দা অসমৰ ছবিখনক আগুৱাই নিয়াৰ বাবে। মই দৰ্শকক জনাওঁ যে আপোনালোক আহক ছবিঘৰলৈ, আমাৰ অসমীয়া চিনেমাক আগুৱাই যাবলৈ সহায় কৰক। চাওক, যেন পাইৰেচিৰ পৰা দূৰতে ৰাখি এই চিনেমাখন চাই আপোনালোকে বুজিব পাৰিব। সকলো মানে সকলোৰে বাবে উপযোগ্য চিনেমাখন, খুবেই ভাল লাগিছে। হয়তো কিছুমানে কণ্ট্ৰভাৰ্চি কৰিব পাৰে যে 2-এটা গালি আছে, কিন্তু মই এটা কথা কওঁ, যিবিলাকে কণ্ট্ৰভাৰ্চি কৰিব সেইবিলাকে কিন্তু ছানী লিঅ'নৰ হিন্দী চিনেমা চাই নাচা মানুহ দেখা পোৱা যায়। গতিকে এইবিলাক কণ্ট্ৰভাৰ্চি নকৰি ফিল্মখনত কি দেখুৱাবলৈ চেষ্টা কৰিছে এইটো বস্তু চালেই ভাল হ'ব, কাৰণ খুবেই ভাল হৈছে ফিল্মখন। আৰু এই ফিল্মখন মোৰ মতে বিজনেছ কালেকশ্যন অসমত 1-1.5 কোটি টকা পৰিব লাগে মোৰ মতে দেই। বাকী নাজানো, হয়তো ইয়াতকৈ বেছি হ'ব পাৰে। চাওঁ কি হয়। গতিকে চাওক। লাভ ইউ জুবিন দা। ভাল লাগে ফিল্মখন চাই। ধন্যবাদ। আৰু মোৰ এই চেনেলটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।